আসলে স্কচে কৈছে যে মোৰ অকণ ভয় লাগে। অকণ আমি সকলো গাঁৱৰে একে নহয়, তুমি কি ভয় কৰিছা? সি বেচেৰাই ইয়াত মঞ্চত উঠিম বুলি অহা নাই। সি জগতধাত্ৰী পূজাৰ নাম শুনি আছিল মৌৰাৰ। সি আহিছে ইয়ালৈ, তাৰ কি পৰিৱেশন কৰিব, কি অনুষ্ঠান কৰিব সি নিজে কৰিব, মই একো নকওঁ। কিন্তু মই এটা অনুৰোধ জনাইছো যে ভাইটিৰ কাৰণে এটা জোৰকে হাত চাপৰি লাগে। মই স্কচক মাইক কৰিব তুলিছো। নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে। মোৰ এইখন প্ৰথম মঞ্চ, মোৰ বেছি অভিজ্ঞতা নাই, তথাপিও মই কেইটামান ডাইলগ কৰি আপোনাৰ মাজলৈ আহিছো। ডাইলগ এটা কৈ দিছো দেই। গুৱাহাটীৰ ট্ৰাফিক জাম, বতৰত খাবা আম, তই ভাল নাপাই কিহত জখনি জীয়াত তই থৌগা পিপা। আৰু এটি নতুন ডাইলগ মাৰি দিছো, নতুন ডাইলগ। নদী পাৰৰ কন্যাবালা তাতে বলে হুদু, আমি ভাই নাচনা চলি বোৱাৰীকে নাইন মাৰো। আৰু এটি মাৰি দিছো, মচৰত দালি কিয়ামত ঠগালি, এতিয়া মই ৪-৫খন গাড়ী, এতিয়া কিন্তু নকবিতাই জখনি জীয়াক মোক ভাল পাং বুলি। এটা কি মোৰ যে ভাইৰেল হৈছিল নামটো, নাগাৰা নামটো গান নেকি? নাগাৰা নামটো লাগে। হাতরি মুনিরা ভাইজা ও নাম ভুয়া এই বুলি বন্দিয়ে স্বামী দেবক আপুনি মেখলাখন লহিব দিয়ক। গা ধুম বুলি তাই পালে পানীৰ ঘাটে, তাৰপিছত তাই কি কয় জানে? পানীখিনি চুই আজি ইমান ঠাণ্ডা, ক'তনো গা ধুবি? গা ধুম বুলি তাই ঘৰত গুচি যায়। ঘৰত যাই তাই কি জানে? ভৰি পাৰা মূৰলৈ তাই মিঠাতেল ঘঁহে, মিঠাতেল ঘঁহে।